নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক এতিয়া ভিডিঅ'ৰ মাজলৈ যাওঁ। 6 মাহৰ পৰা 6 বছৰলৈকে সকলো শিশুৰ বাবে উপলব্ধ শিশু যন্ত্ৰৰ সুবিধা থকা সকলো অংগনৱাড়ী সক্ষম অংগনৱাড়ী কাম কেছলৈ উন্নীত কৰা। 2025 চনৰ শেষৰ ফালে অংগনৱাড়ীত প্ৰায় 223 লাখ খালী পদ পূৰণ কৰা, সিঙে লগতে কয়। জাতি লোকপিয়ল চলোৱা গুৰুত্বৰ ওপৰত আলোকপাত কৰি সমিতিখনে 2032 চনৰ ভিতৰত পুষ্টিহীনতা আৰু ৰক্তহীনতা নিৰ্মূলৰ বাবে ৰাষ্ট্ৰীয় অভিযান স্থাপন কৰাৰ পৰামৰ্শ আগবঢ়ায়। কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে জাতি সম্প্ৰদায়ৰ মাজত ৰক্তহীনতা আৰু পুষ্টিহীনতাৰ মানচিত্ৰ নিৰ্মাণৰ বাবে ভূ-সামাজিক জাতি লোকপিয়ল অনুষ্ঠিত কৰা, 2032 চনৰ ভিতৰত পুষ্টিহীনতা আৰু ৰক্তহীনতা নিৰ্মূলৰ বাবে ৰাষ্ট্ৰীয় অভিযান স্থাপন কৰা, প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ পুনৰীক্ষণৰ বাবেও কমিটিয়ে অনুৰোধ জনায়। সিঙে কয়, যোৱা 21 মাহত ইয়াৰ জনসাধাৰণে সন্মুখীন হোৱা অসাধাৰণ সংকটৰ প্ৰতি লক্ষ্য ৰাখি মণিপুৰত আভ্যন্তৰীণভাৱে স্থানচ্যুত মহিলা আৰু শিশুৰ বাবে এখন বিশেষ সমিতি গঠন কৰা, তাত থকা অংশীদাৰসকলে ভাগ কৰা ব্যৱস্থাটোৰ ওপৰত বিশ্বাস আৰু আস্থা হেৰুৱাই পেলোৱাৰ পৰিপ্ৰেক্ষিতত NCWয়ে মণিপুৰত আইন শৃংখলা সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত অনুসৰণ কৰিব লাগিব। স্থায়ী সমিতিৰ প্ৰতিবেদনত শিশু কল্যাণৰ সৈতে জড়িত সকলো আইন, নীতি আৰু অংশীদাৰসকলৰ মাজত মিলন ঘটোৱাৰ বাবে শিশুৰ বাবে এক বিস্তৃত ৰাষ্ট্ৰীয় কাঠামো সৃষ্টিৰ পৰামৰ্শ দিয়া হৈছে। কেৱল এই প্ৰতিবেদনৰ শিৰোনাম আৰু ছবিখন হয়তো বিজনেছ ষ্টেণ্ডাৰ্ডৰ কৰ্মচাৰীয়ে পুনৰ কাম কৰিছে। বাকী বিষয়বস্তু এটা চিণ্ডিকেটেড ফিডৰ পৰা স্বয়ংক্ৰিয়ভাৱে সৃষ্টি কৰা হৈছে। আনহাতে অংগনৱাড়ীসকলৰ পৰিচালনাৰ দায়িত্বত থকা সংহত শিশু উন্নয়ন আঁচনিৰ ICDS এজন কাৰ্যকৰী কংগ্ৰেছৰ ৰাজ্যসভাৰ জ্যেষ্ঠ সাংসদ বুধবাৰে দিগ্বিজয় সিঙে কয় যে তেওঁৰ নেতৃত্বত সংসদীয় শিক্ষা, মহিলা আৰু শিশুৰ স্থায়ী সমিতিয়ে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ বাবে প্ৰতিবেদন গৃহীত কৰি অংগনৱাড়ী শ্ৰমিকৰ সন্মাননীয় ধন দুগুণ কৰাৰ লগতে অংগনৱাড়ী শ্ৰমিক কল্যাণ বোৰ্ড গঠনৰ পৰামৰ্শ আগবঢ়াইছে। এক্সত সিঙে পোষ্ট কৰি কয় যে মোৰ অধ্যক্ষতাত থকা শিক্ষা, মহিলা, শিশু, যুৱ আৰু ক্ৰীড়াৰ স্থায়ী সমিতিয়ে মহিলা আৰু শিশু উন্নয়নৰ সন্মুখীন হোৱা অসুবিধাৰ সমাধানৰ বাবে পোষণ ট্ৰেকাৰ এপ, মণিপুৰত আভ্যন্তৰীণভাৱে স্থানচ্যুত মহিলা আৰু শিশুৰ বাবে বিশেষ কমিটি গঠনৰ পৰামৰ্শ দি বিশেষ কমিটিখনে উত্তৰ-পূবৰ ৰাজ্যখনৰ আইন শৃংখলাৰ সৈতে জড়িত বিষয়টোৰ ওপৰত ৰাষ্ট্ৰীয় মহিলা আয়োগে অনুসৰণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ।